মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ ঐচ্ছিক অসমীয়া বিষয়ৰ 1889 চনৰ পৰা 1940 চন পৰ্যন্ত অসমীয়া সাহিত্য বুৰঞ্জীৰ ভাগটোৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। 2. সেউতী গল্পটিৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 3. শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা। উত্তৰ কল্পাঞ্জলি। 4. দ্বন্দ্বাদোষ উপন্যাসখনৰ ৰচক কোন? এই উপন্যাসখন মানৰ আক্ৰমণৰ ভিত্তিত ৰচনা কৰিছিল। উপন্যাসখনৰ ৰচক হৈছে ৰজনীকান্ত বৰদলৈ। 5. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। ৰমা দাসৰ এখন গল্প সংকলনৰ নাম লিখা। উত্তৰ বৰ্ষা যেতিয়া নামে। 7. সুৰভি গল্প সংকলনটিৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 8. জোনাকী আলোচনী বাদ দি 1889 চনৰ পৰা 1940 এই সময়ছোৱাত চুটিগল্পই বিশেষ মাত্ৰা লাভ কৰা অসমীয়া আলোচনী এখনৰ নাম লিখা। উত্তৰ আবাহন আলোচনী। 9. জনজাতীয় পটভূমিক লৈ লিখা প্ৰথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। 10 নম্বৰ। কেহুকলি গল্প সংকলনটিৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 11. জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াত আগৰৱালা ৰেখা আছে, কিন্তু আগৰৱালা হ'ব। 12. ৰদৈলিগিৰি উপন্যাসখনৰ ৰচক কোন আছিল? উত্তৰ ৰজনীকান্ত বৰদলৈ। 13. পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। উত্তৰ ভানুমতী। 14. অপূৰ্ণ উপন্যাসখনৰ ৰচক কোন? দৈৱচন্দ্ৰ তালুকদাৰ। 15. বাজিকৰ এই গল্পপুথিখনৰ গল্পকাৰজনৰ নাম কি? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। 16. ত্ৰৈলোক্যনাথ গোস্বামীদেৱৰ এখন গল্পপুথিৰ নাম লিখা। অৰুণা বা মৰীচিকা লিখিলেও হ'ব। 17 নম্বৰ। নিৰ্মল ভকৰ উপন্যাসখন কোনে লিখিছিল? উত্তৰ ৰজনীকান্ত বৰদলৈ। 18. লাহৰী উপন্যাসৰ ৰচক কোন? পদ্মনাথ গোহাঞিবৰুৱা। 19. অসমীয়া সাহিত্যত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱাই। 20. দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ? উত্তৰ হৈছে দণ্ডিনাথ কলিতা মুখ্যতঃ এজন ঔপন্যাসিক। ভিডিঅ'টো শেষ কৰিবলৈ ধন্যবাদ।